Hi everyone. বহুত দিনৰ পিছত আহিছোঁ। আজি কেইদিনমানৰ পৰা গা বহুত বেয়া, চৰ্দি কাহ জ্বৰ আৰু মাতটো ভাঙি একদম কিবাহেন হৈ গৈছে। তথাপি এটা ভিডিঅ' লৈ আহিছোঁ। এয়া বৌ আৰু মই পিঠা বনাই আছোঁ মাৰ ঘৰত। মাৰ ঘৰৰ বেছিভাগ কাম খৰিতেই কৰে। আজিও আমি বৌ আৰু মই দুইজনীয়ে পিঠা বনাই আছোঁ আৰু সোণালীয়ে ভাত বনাই আছে। আমাৰ এওঁ মানে জোঁৱাইকে পিঠা খাই ভাল পায় কাৰণে যেতিয়াই ঘৰলৈ আহে পিঠা বনায়। একমাত্ৰ জোঁৱাই যে বহুত বেছি মৰমৰ হয়। এওঁ ভাল পোৱা প্ৰত্যেকটো বস্তুৱে বৌ আৰু সোণালীয়ে বনাই খুৱায়। এয়া মই বনাই আছোঁ পিঠা। এই পিঠাটো বনাই মই খুব ভাল পাওঁ। আগতে বহুত বনাইছিলোঁ, কিন্তু বাহিৰত যোৱাৰ পৰা পিঠাৰ পৰিমাণটো কমি গৈছে। তথাপিও যেতিয়াই সুবিধাকণ পাওঁ বনাওঁ। আৰু জানেনে, আমাৰ ঘৰৰ বেছিভাগ কাম এই মাকৈ গুটি যি অৱশিষ্ট থাকে, সেই অৱশিষ্টখিনিয়ে জুই জ্বলায় চৌকাত ভাত বনাবলৈ ব্যৱহাৰ কৰে, পিঠা বনাই। বিটুৱে পিঠাটো খাবলৈ ভাল পাইছে কাৰণে বাৰে বাৰে খুজি আছে পিঠা এটা দিয়া নাকৈ। এইবোৰ দেখা পোৱা নাই যে বেছিকৈ, ইয়ালৈ আহি দেখি বহুত ভাল পাইছে আৰু খায়ো ভাল পাইছে। এনেদৰে আমি কথা পাতি বহুখিনি পিঠা বনালোঁ বৌ আৰু মই। সোণালীৰ ভাত ৰেডি হৈ গ'ল, আমাৰ পিঠাও ৰেডি হৈ গ'ল একে সমানে। থেংক ইউ। বাই।